বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ৰাস্তা অকণমান চাফাই অভিযান কৰি আছে সকলোৱে, এয়া চাফ চিকুণ কৰি আছে, সেই সকলোৱে ব্যস্ত হৈ আছে কামত। মই অকণমান ভিডিঅ' তুলি লৈছোঁ, আপোনালোকক দেখুৱাম। কাইলৈ আমাৰ ইয়াত শৰণ আছে, শৰণ দিবৰ কাৰণে আমাৰ গুৰু ইয়ালৈ আহিব, সেইটো কাৰণে আমি অকণমান চাফ চিকুণ কৰি আছোঁ। আমাৰ খুৰীয়ে পূৰা হাঁহি আছে, একদম বিৰাট হৈছে। খুৰী এইফালে চাই দিয়ক অলপ ধুনীয়া কৰিছে অলপ। এইফালে আমাৰ এয়া খুৰী, এই সকলোবোৰ খুৰীয়ে আৰু চব খুৰী শাহুৱে আৰু, মইহে অকল বোৱাৰী আছোঁ। এয়া পেহী, এইফালে এয়া বন্তি খুৰী। হাঁহিছেনে? হাঁহি ভাল লাগিছে? এয়া চাওক, এয়া খুৰীও হাঁহি আছে, ধাম ধুম হাঁহিছে একেবাৰে। অঁ নিকো হাঁহিছা নি? অঁ ঠিক আছে ঠিক আছে। অঁ খুৰী হাঁহিছে। এয়া আমাৰ খুৰী। কেতিয়া আহিলে আপুনি? অলপ সময় হ'ল আৰু। ঠিক আছে বাৰু, সাৰক। এয়া আমাৰ এয়া সোণতৰা খুৰী, একদম হাবি কাটি আছে, বিৰাট হাবি কাটিছে একেবাৰে, দেখিছা নাই? মাৰি দিছে আৰু মক। এয়া এয়া খুৰী, অঁ এয়া খুৰীও হাঁহি আছে, জাউ চাউ লৈ আহিছে একেবাৰে। এয়া ৰাইজে নৈ জোকাৰিলে, কি ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি কয় যে, এয়া চাওকচোন কি সুন্দৰ হৈ গৈছে ৰাস্তাটো। আমাৰ মানে বাঢ়নি তল কাৰণে অকণমান দিগদাৰ হয়, মাথাউৰি যে আছে। এয়া এটা খুৰী থিয় হৈ আছে একেবাৰে, জাউ চাউ লৈ হেৰি হৈ আছে আৰু। এয়া মানে আমাৰ মাথাউৰি ৰাস্তাটো অকণমান ঠিক ঠাক কৰি আছে। অঁ বান্দৰ ওলাব দেখা। এয়া গোটেই বাঁহ আৰু হাবি পাতে আৰু। জনতা ৰাইজে মানে ৰাস্তাত যোৱা ঠাণ্ডা তুলিছোঁ, ঠাণ্ডা তুলি লৈ আমি মানে কিবা এটা খাব লাগিবতো, চাহ তাহ হয় নাই খুৰী? চাহৰ লগততো কিবা এটা খাব লাগিব, মিঠাই চিঠাই আনি। সেইটো কাৰণে আৰু যোনে যায় আৰু গাড়ীত একদম দ্ৰুত গতিত চলি আছে। আৰু এগৰাকী এণ্ট্ৰি মাৰি আছে, এয়া আহি আছে। এয়া মাখনি বাইদেউ এণ্ট্ৰি মাৰি আছে, একদম পূৰা লাগি আছে আৰু দলে বলে। এয়া আহি ঔটেঙা তেল পাই গ'লোহি আমি। এওঁ পূৰা একদম দালৈহে মাৰিছে একেবাৰে। চাওকচোন ইমান ধুনীয়াকৈ সাৰি আহিলোঁ, তাৰ পাছত এয়া চাওকচোন গৰু আহিলে। এয়া একেবাৰে খুৰী জাউ চাউ লৈ থিয় হৈ আছে। এওঁ আকৌ পইচা হিচাপ কৰিছে, কিবা এটাতো খাব লাগিব ন, ৰাইজৰ পইচা। এই গৰু মুনু আঁতৰি দিয়া। আৰু দুগৰাকী আহি আছে, এইয়া আৰু এখন গাড়ী আহি আছে, চাৰিচকীয়া ধৰিব লাগিব এতিয়া। সেইখন আহি আছে, সেইখন ভাল লাগে দেই এনেকৈ গোটেই। এতিয়া আমাৰ পৰ্ব শেষ হৈছেগৈ আৰু এতিয়া আহি আছোঁ ঘৰলৈ, আৰু অলপ আছে কৰি লওঁগৈ আৰু। এতিয়া আমাৰ ওচৰৰে বাইদেউ এগৰাকীয়ে চাহ দিছে, চাহ অকণমান খাই লওঁগৈ। বাকী ৰাইজ আহি আছে পাছলৈ। এতিয়া কিমান চাফা চাফা লাগিছে চাওকচোন। এয়া ৰাইজ গৈ আছে। এয়া আমাৰ মীনাক্ষী বাইদেৱে চাহ দিছে, খাই লওঁ চাহ অকণ অকণ। এয়া ৰাইজে বহি পুৰা চাহ খাই আছে। অঁ চাহ খাইছে, স্পেচিয়েল চাহ ন? এই ভিডিঅ'টো ৰাতিকৈ চাবলৈ পাব আৰু, চাব কাইলৈ। আমি আহি আছোঁ আৰু এতিয়া ঘৰলৈ। এয়া খুৰী ওলাইছে। খুৰী কিবা এটা ডনেশ্যন দিবা আকৌ। এতিয়া আমাৰ কাৰণে মাজা আনিবলৈ গৈছে, অফাৰ আমাৰ সৰাৰ কাৰণে দিব আৰু এতিয়া মাজা খাম। ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ।
আপোনালোকৰ যদি ভাল লাগে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব দেই ধন্যবাদ